হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ব্লগলৈ। তো ফাইনেলি ডেইলি ভিডিঅ' দি আছোঁ। তো অহাকালিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে IPL। আৰু IPLত মোৰ আজি যিমান বছৰ মই IPL চালোঁ সেই হিচাপত মানে প্ৰেডিকশ্যন দিয়া ভ্লগ বনাম, ভিডিঅ' বনাম। তো সেই ভিডিঅ' কোনটো চেনেলত আহিব সকলোখিনি গম পাব। ভিডিঅ'টো আপোনাৰ এণ্ডলৈকে চাই থাকক। এইটো চেনেলত নাহে, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া বিল্ডিঙত যাওঁ, বিল্ডিঙত যাই কি বনাব আছে তাৰপৰা ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। এটা লৈ ল'লোঁ ট্ৰাইপড। তো এতিয়া তাতে থৈ দিম বিল্ডিঙতে আজিৰ পৰা, যিহেতু 2 মাহ চলিব IPL। আৰু ইফালে আছে এটা গ্ৰেনাৰৰ ৱাইৰলেছ মাইক, যিটো মই আনবক্সিং কৰিছোঁ। আপোনালোকে চাওঁ যদি ডিছক্ৰিপশ্যনত লিংক পাব, চাই ল'ব। তো এইটো মানে মজা আৰু কোৱালিটি বঢ়িয়া, বেষ্ট প্ৰডাক্ট। তো আপোনালোকে ল'ব পাৰে, এইটো মজা লাগে মানে প্ৰডাক্ট, কম দামত বঢ়িয়া প্ৰডাক্ট। তাৰপিছতে ফাইনেলি দিছ ইজ RCB জাৰ্চি, যিটো নেকি আপোনালোকক মই অলৰেডি আনবক্সিং ভিডিঅ' বনাই দেখুৱাই দিছোঁ। তো এইটো লাগবই, যিহেতু অহাকালি RCB হায়দৰাবাদৰ খেলা আছে। তো মেইনলি এইটোৱে কালি। চ' আপোনালোক ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। এতিয়া যাব লাগিব বিল্ডিঙত, লেটছ গ'। বাকী যেনেকৈ বেগ চেগ লৈ পূৰা ৰুমৰ চাবি লৈ আহি পালোঁ বিল্ডিং। তো ইয়াতে মানে ডেইলি ভিডিঅ' বনাম। ইয়াতে ৰুমটোত কোনো চাউণ্ড নহয় না, মজা হয় মানে। চ' আপোনালোকে ভিডিঅ'বিলাক চাব লাগিব। মই চেনেলটোৰ নাম আগলৈকে কৈ আছোঁ, ভিডিঅ'টো আপোনাৰ এণ্ডলৈকে চাই দিয়কচোন। ট্ৰাইপড ইয়াতে উলিয়াই দিলোঁ, এইফালে মাইকটো উলিয়াই দিলোঁ। তো এতিয়া বেগ চেগ চাইড কৰি দিম, এইখিনিয়ে বেকগ্ৰাউণ্ড হ'ব। চ' চেনেলটোৰ নাম মই কৈ আছোঁ আপোনালোকক, হিয়াৰ্থ নামৰ চেনেল, স্ক্ৰীণত আপোনালোকে দেখি আছে। তো এইটো চেনেলতে আহিব প্ৰেডিকশ্যন ভিডিঅ'। মোৰ হিচাপত আৰু এইটো জিম জিতিব এনেকুৱাকৈ প্ৰেডিকশ্যন লং ভিডিঅ' আহিব। তো আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহক, সেইটো হিয়াৰ্থ নামৰ চেনেলটো, এইটো যিটো স্ক্ৰীণত আহি আছে। আৰু ইটোতো ছাবস্ক্ৰাইব কৰা নাই যদি, এইটোতো ডেইলি ব্লগিং কৰি থাকিম। চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি আহক। এতিয়া মই স্পইলটো পিন্ধি ভিডিঅ'টো বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো বাকী ধুনীয়াকৈ এনেকুৱা মাইক চাইক লৈ RCB জাৰ্চি পিন্ধি বঢ়িয়াকৈ ভিডিঅ'টো বনালোঁ। তো আপোনালোকে সেইটো ভিডিঅ' চাব পাৰিব হিয়াৰ্থ নামৰ চেনেলটোত। আপোনালোকে যাওক, এতিয়াই ডিছক্ৰিপশ্যনত লিংক আছে, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো চাওক। তো মই বনা হৈ গ'ল আৰু মজাকৈ। বাকী গাইজ ধুনীয়াকৈ ভিডিঅ'টো বনালোঁ, আপোনালোকে দেখিলে। চ' এনেকুৱাকৈ ডেইলি ভিডিঅ' পাব আপোনালোকে, প্ৰেডিকশ্যন ভিডিঅ' মোৰ মানে সেই হিচাপত। তো এতিয়া যাব লাগে। তো লেটছ গো, এইবিলাক বন্ধ কৰি দিওঁ আৰু এইটো ভিডিঅ' বনোৱাৰ কাৰণে আহিছিলোঁ। চ' ডেইলি ভিডিঅ' বনোৱাৰ কাৰণে। বাকী গাইজ এতিয়া যাইছোঁ বজাৰত, আৰু হিয়াৰ্থ চেনেলটোত ফাইনেলি ভিডিঅ'টো আহি গৈছে। আপোনালোকে দেখিছে থাম্বনেইলখন কেনেকুৱা হৈছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাই কেনে ক'ব কেনেকুৱা হৈছে। যিফালে পূৰা বুট লৈ আহিছোঁ, চাওক আপোনালোকে। আৰু ইফালে এটা ষ্টিং আছে, বাদ দিয়ক সেইটো। তো বুট চাওক, ৱাও। তো মজাকৈ এতিয়া খাই লওক। কৰ এক বান্ডিল কিনিম, মানে কক কিনিব যাম। তো ভিডিঅ'টো আপোনালোকে চাই দিয়কচোন। বাকী গাইজ ইফালে কক লৈ আহিলোঁ। তো ইয়াতে 6টা আছে প্লাষ্টিকত, দেখিছে কেনেকুৱা বা কোৱালিটি হয় নাজানো। প্ৰায় 300 ৰুপিজ লৈছে। চ' কেনেকুৱা কোৱালিটি হয় আই ডোণ্ট ন', বাকী ভালে হ'ব লাগে। দেখিছে আপোনালোকে CLS 350 কনেক্সৰ। চ' ভালে হ'ব লাগে আৰু। তো ককটো লৈ ললোঁ, যিহেতু ৰাতি খেলাওঁ আৰু ক্ৰিকেটো খেলাওঁ। 6টা আছে ইয়াৰ ভিতৰত। তো মজা আৰু খেলিব লাগিব আৰু আজিৰ পৰা আৰু। এইখন ট্ৰাকত এইফালে মাল আহি কাৰ্টুন আহি গ'ল বহুত। চ' বঢ়িয়া, 6টা কাৰ্টুন আহিছে, গুৱাহাটীৰ পৰা আহি গৈছে। গেছ ককবিলাক এনেকুৱা দেখিছে আপোনালোকে। তো 6টা আছে পূৰা। তো কক কোৱালিটিটোতো এনে লাৰি ভাল লাগছে, কিন্তু এইটো বস্তু খুলি যায়। তো এইটো গম পাম। তো কেনেকুৱা বাৰু মই কম পিছলৈকে। তো যিহেতু গাইজ ডেইলি ভিডিঅ' দি আছোঁ, তো অলপমান ছুটি হৈ আছে। তো আজি ভিডিঅ'টো আৰু বেছি নাম্বাৰ নকৰোঁ। এনেকুৱা মজা কণ্টেণ্ট আপোনাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিওঁ। আজি বাই বাই, থেংক ইউ।